বিসর্গিনী কৰিব তারাসন বিভাগ সা 1 2 3 3 2 1 2 3 1 2 3 1 2 3 3 সংগঠনে আজি 100 বছৰ অতিক্ৰম কৰি এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ তাৰ কাৰণে আমি সকলোৱে গৰ্বিত 1925 চনৰ 27 ছেপ্টেম্বৰ আগবাঢ়ি গৈ আছে সেই সময়ত লক্ষ্য লৈছিলোঁ এটাই যে ভাৰতবৰ্ষ এক প্ৰাচীন ৰাষ্ট্ৰ এক ৰাষ্ট্ৰ আৰু এখন হিন্দু ৰাষ্ট্ৰ আৰু হিন্দুসকল ইয়াৰ বাসিন্দা আৰু উদ্দেশ্য আছিল যে হিন্দু সমাজখনক একত্ৰিত কৰা এই লক্ষ্য উদ্দেশ্য পালন কৰিয়েই আজি সংঘ 100 বছৰ অতিক্ৰম কৰিলে এই 7জন লোকেৰে গঠিত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ভাৰতবৰ্ষৰ বুকুতে নহয় বিশ্বৰ বুকুত সৰ্ববৃহৎ এটা অনুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে কেৱল মাত্ৰ ভাৰতবৰ্ষতে নহয় 37খন দেশত ইতিমধ্যে ইয়াৰ শাখা